নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই যিহেতু ভালে আছোঁ গতিকে আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে কওঁ আজি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে মোক সহায় জনাব আৰু আশীৰ্বাদ কৰিব যাতে মই এনেদৰে আগুৱাই যাব পাৰোঁ, আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' দিবলৈ পাৰোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব সদায় যাতে মই এনেদৰে আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোৱে যাতে ভালে থাকে। এতিয়া মই আহিলোঁ আমাৰ ৰাইজৰ নামঘৰলৈ মানে বিয়া আছে। বিয়া ৰাইজে মানে সমূহীয়াকৈ বিয়া পাতিছে। ল'ৰা ছোৱালী মানে বুঢ়া বিয়া আৰু মানে লগুণ দিয়ে যে ল'ৰাবিলাকক সেয়া বিয়া আছে। এতিয়া মানে আহি দেখিলোঁ বামুণ এজনে দেই মানে চবকে স্পীকাৰলৈ কথাখিনি কৈ গৈছে আৰু এয়া এইপিনে পৰ্ব চলি আছে। এয়া হৈছে পানী তুলিবলৈ যাবলৈ ওলাইছে আৰু এইপিনে দৰাখিনি যিখিনি নিয়ম আছিল লগুণ লোৱা ল'ৰাখিনি সেইখিনি কৰিবলৈ এয়া নামঘৰৰ পৰা ওলাই আহিছে। এতিয়া ল'ৰাখিনি বহাই লৈ বামুণে যিখিনি কৰিব লগা কাম আছে গোটেইখিনি কৰিব। এইজন হৈছে বামুণজন আৰু এজনেই বামুণ আৰু তেওঁৱে গোটেইখিনি কাম কৰিব আৰু সমূহীয়াকৈ গোটেইখিনিয়ে লগুণ ল'ব। কালিলৈ সেইখিনি দিনত পৰ্ব হ'ব লগুণ দিয়া পৰ্বখিনি। আজি হৈছে তেল দিয়া, গতিকে আজি তেল দিছে আৰু চাবলৈ আহিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ মোৰ ভিডিঅ'টোৰ যোগেদি, মোৰ চেনেলটোৰ যোগেদি। গতিকে ভাল লাগিছে, এনেকুৱা বিয়া দেখা নাছিলোঁ, গতিকে এয়া প্ৰথম দেখিছোঁ। ইমানবিলাক দৰা একেলগে নোৱাব ধুৱাব। ইয়াতে কলপুলি গোটেই ছাইডত লগাই থৈ দিছে। মই দেখাম আপোনালোকক ভিডিঅ'টোৰ যোগেদি, আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। আৰু এয়া দেখিছে বামুণে নিজৰ দায়িত্ব কৰি আছে আৰু ল'ৰাবিলাকেও এইখিনি কৰি আছে। এনেকৈ পৰ্বখিনি চলাই নিছে, ভাল লাগিছে আৰু বহুত মানুহ হৈছে, গোটেই গাঁৱৰ মানুহ। ঠিক তেনেদৰে বামুণে কাম কৰি আছে আৰু এয়া দেখিছে বেন লৈ কৰি ধুনীয়াকৈ পানী তুলিবলৈ মানুহখিনি গৈছে। সৰুখিনি অলপ ডিষ্টাৰ্ব কৰিছে, গতিকে আমিও আহিছোঁ, কিন্তু কি কৰিব সকলো সমান। গতিকে সকলোৰে মাজতে এনেকৈয়ে ব্যস্ততাপূৰ্ণভাৱে কামখিনি কৰি গৈ আছে। এইপিনে বামুণে স্পীকাৰলৈ কাম কৰি আছে আৰু ল'ৰাবোৰে সেই উপদেশ মতে কামখিনি কৰি গৈ আছে। যিহেতু নিয়ম কথা আছে, গতিকে গোটেইখিনিয়ে সমূহীয়াকৈ এনেকৈ কৰি গৈছে আৰু সকলোৱে যে এনেকৈ পালন কৰিছে বহুত ভাল লাগিছে। এইপিনে বামুণৰ নিয়ম শেষ হওঁ হৈছে আৰু এইপিনে পানী তুলি আহি ৰাইজ পাইছেহি। আমি পানী তোলালৈ নগ'লোঁ বাৰু, বহুত মানুহ, গতিকে নগ'লোঁ। মই ভিডিঅ'খিনিকে কৰি এইখিনিতে ৰৈ আছোঁ আৰু বাহিৰৰ পৰাই যিমানখিনি পাৰোঁ মই চাই আছোঁ। আৰু নামঘৰৰ ভিতৰত ইয়াৰ পিছত কি পৰ্ব হয় আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আৰু এতিয়া পানী তোলা হৈ গ'ল, পানী তুলি আহি আছে আৰু নিজৰ কলপুলি দেখিছে আপোনালোকে কিমানটা কলপুলি, 38টা নে 40টা কলপুলি ৰোৱা ইয়াতে আছে নোৱা জেগাত। গতিকে প্ৰত্যেকজন দৰাকে ইয়াতে নিজৰ ঠাইত নোৱাব এতিয়া আৰু নোৱাই কৰি হোৱাৰ পিছত তেল দিব। গতিকে চাই থাকিব ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। মইতো বহুত ভাল পাইছোঁ, কাৰণ মই এনেকুৱা বিয়া দেখা নাছিলোঁ, এয়া প্ৰথম।
এয়া মানে গা ধোৱা নোৱা কৰা জেগা। এয়া দেখিছে কলপুলি যিমানটা আছে সিমানটাই দৰা আৰু কইনা গা ধোৱা ব্যৱস্থা বেলেগ এখন ঠাইত কৰা হৈছে, যিহেতু মাইকী মানুহ গতিকে ছেফটি হ'বই লাগিব। গতিকে বেলেগ এখন মানুহৰ চোতালত সেইখিনিৰ কাৰণে আয়োজন কৰা হৈছে। আৰু এয়া হৈছে দৰা গা ধোৱা পৰ্ব। এয়া দেখিছে প্ৰত্যেকটো কলপুলি গুৰিতে এজন এজন দৰা, যাৰ যেজনে লৈছে কাৰোবাৰ ঘৰত 2জন, কাৰোবাৰ ঘৰত 3জন, কাৰোবাৰ ঘৰত 1জন, কাৰোবাৰ ঘৰত 4জন তেনেকুৱা হৈ আছে। গতিকে গোটেইখিনি এনেকৈয়ে কলপুলি এয়া দেখিছে ৰৈ আছে আৰু এতিয়া নোৱা ধোৱা কৰিব। আৰু লগ পালোঁ ওচৰৰ মানুহ, মাত দিলে। আৰু এয়া দেখিছে এইপিনে সেইপিনে মাইকী মানুহখিনি নোৱা ধোৱা কইনাখিনি নোৱা ধোৱা কৰিব, আৰু এইখিনি হৈছে ল'ৰা মানুহখিনি। চাওক ভালো লাগে, দেখিবলৈ ভাল লাগিছে, বহুতেই ভাল লাগিছে। সঁচাকৈ পৰিৱেশটো বহুত বেলেগ কিবা অনুভৱ হৈছে। চবৰে ঘৰৰ চবৰে দায়িত্ব আছে। কোনোবাই গা ধুৱাই আছে, কোনোবাই কাপোৰ দি আছে, খলাইছে, কাৰোবাৰ হৈছে গা ধুৱাই, নোৱা ধোৱা হৈ গৈছে। আৰু সকলোখিনি কৰিবই লাগিব সমানে, কাৰণ সমূহীয়া বিয়া। গতিকে এয়া হৈছে লাষ্ট। ইমানখিনি দৰা দেখিলে আপোনালোকে প্ৰত্যেকজনকে মই দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ যোগেদি। ঠিক একেদৰে আকৌ কইনাখিনি, এইখিনি হৈছে বুঢ়া বিয়া, অৰ্থাৎ কইনা যিখিনি আছিলে 13গৰাকী নে 13গৰাকী হ'ব নেকি কইনা। মই ভালকৈ বাৰু নাজানো, মই আজিহে আহিছোঁ। গতিকে এইখিনি আৰু এনেকৈ ল'ৰাবিলাকে যেনেকৈ কামখিনি কৰিলে, আৰু তেনেকৈ কইনাখিনিকো তেনেকৈ বামুণে কামখিনি কৰাই লৈছে। আৰু এইখিনি কৰাৰ পিছত কইনা নোৱা ধোৱা ব্যৱস্থা এয়া গৈছে। মই আপোনালোকক চমুকৈ দেখালোঁ, কাৰণ ল'ৰাখিনি গোটেইখিনি দেখালোৱে। ইয়াতে গা ধুই কৰি আহিব নামঘৰৰ ভিতৰলৈ। নামঘৰৰ ভিতৰত দেখিছে এয়া উখল মাখল পৰিৱেশ, কাৰণ বিয়া হয়। বিয়া বুলি ক'লে উখল মাখল পৰিৱেশ হ'বই। আৰু যিহেতু মানুহ বহুত, গতিকে হুলস্থুল বহুতেই হয়। গতিকে মই মাতটো অলপ সৰু কৰি দিছোঁ, সেই মাতটো, আৰু মই কথাখিনি কৈ দিছোঁ। আৰু এইজন দেখিছে স্পীকাৰ লৈ কথাখিনি কৈ থাকিব লাগে, আৰু বামুণে স্পীকাৰ লৈ আছে। এটা স্পীকাৰ দিয়ে গোটেইখিনি কাম হৈ গৈছে, আৰু এজনেই বামুণ।
দৰাখিনিৰ লগত অভিভাৱকৰ কামখিনি মানে এই পৰ্বখিনি চলি আছে দেউতাকহঁতে যিখিনি কৰিব লাগে কৰি গ'ল আৰু এতিয়া মাকহঁতৰ পৰ্ব চলি আছে এয়া দেখিছে নিয়ম নীতিৰ মাজেৰে সকলো ধুনীয়াকৈ নিয়ম কৰি গৈ আছে চলি আছে বহুত দেখিবলৈ বহুতেই ভাল লাগিছে আৰু সকলোৰে যে ভাল হয় তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি আশীৰ্বাদ কৰিব সকলোকে যেন সকলো ভাল হয় সকলোৰে যেনে মংগল হয় ঠিক একেদৰে আকৌ কইনাখিনি নিয়ম কৰিছে কইনাখিনিও এনেদৰেই নিয়মখিনি কৰিব যেনেকৈ দৰাখিনি কৰিলে আৰু কইনা আচলতে বিয়া মই 37খন বা 40খন বুলি কৈছিলোঁ কিন্তু টোটেল বিয়া 35খন অনুসন্ধানটো ল'লোঁ বাৰু তথাপিতো এতিয়া আপোনালোকক শুদ্ধভাৱে জনালোঁ আগত কোৱাখিনি মোৰ ভুল হৈছিল কাৰণ মই ভালদৰে জানা নাছিলোঁ এই 35খন বিয়া একেলগে সাময়িকভাৱে মানে সামাজিকভাৱে গোটেই ৰাইজসকলে ইমান ধুনীয়াকৈ চলাই আছে বহুত ভাল লাগিছে এয়া আছিল আজি তেল দিয়া পৰ্বখিনি মই আপোনালোকৰ নামঘৰ বাহিৰৰ পৰাই দেখালোঁ কাৰণ ভিতৰত নগ'লোঁ ইমানখিনি মানুহৰ কাম থাকে গতিকে আমি চোৱা দৰ্শকবিলাকে বাহিৰৰ পৰাই চালোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ যোগেদি দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ আৰু আমি বাহিৰৰ পৰাই গোটেই ভিডিঅ'টো শেষ কৰিলোঁ মোৰ ভণ্টি আৰু মই বাহিৰৰ পৰা এনেকৈ চাই থাকিলোঁ আৰু নেক্সট ভিডিঅ' দিম আপোনালোকে চাই থাকিব নেক্সট ভিডিঅ' মানে বিয়াৰ ভিডিঅ' কালিলৈ থেংক ইউ বাই